বৰষুণ দি আছে, এৰিলে বৰ্তমান বৰষুণ। সেই ডাব নাৰিকল আনিছে, ডাব নাৰিকল খাম আমি এতিয়া। আমাৰ বৰষুণ দিলে দেখিছে ঠাণ্ডা কেনেকুৱা পানী হৈ যায়, দেখিছে পানী হৈ গ'ল। আজি শনিবাৰ, স্কুলো ছুটি হ'ল সোনকালে। ঐ ইমান দূৰত ৰৈ যা, ঐ এফালে পিছুৱা। এনেকে কেনেকে বেচিছ ডাব নাৰিকল? উই এটা 70 টকাকে। তাতে দেখোন 4 লাইনত দেখোন 50 টকাকে লয় এটা। 50 টকা? অঁ, এটা 80 টকা 90 টকা তলত পাব। তাত যে আমাক কিমানকে দিয়ে? 70 টকাকে নিদিয়ে। এই সৰুটো দিব এনেকুৱাকে 70 টকা দিয়ে। আপোনালোকে বহুত দাম কৈছে। 70 টকা এই নাই 50কে দিয়ে আমি। 3টামান লৈ যাম, 40 টকা দিয়ে। 40 টকা কম হৈ ভাল। কেইটা নিব? 3টা 4টা নিব। 4টা। এটা ভাল ভাল। ক'ৰ পৰা আনিছে আপোনালোকে? এটা পাহাৰৰ মাছ। কোনখন পাহাৰ পৰা আনিছে? এইটো আমাৰ গাৰো পাহাৰ, বৰগাঁও। এই বৰগাঁৱৰ পৰা আনিছে। এটা দছলে চুৰে গৈছে। এই আপোনালোকে বহুত লাভ কৰিলে দিয়ক। ইস পাৰি আনা কিমান কষ্ট। যি ৰিক্স কাপ থাকে। এইটো বস্তুটো কেতিয়া? আজি নে কেতিয়া? আজি কাটি আনিছো মাত্ৰ। ভাল ভাল দিব ৰে, নলেলা ভালেই দিছো। এই নাম্বাৰটো লচোন, গলা নাম্বাৰটো। নাম্বাৰটো লৈ লৈছো আৰু যদি বেয়া হ'লে আমি বেয়া হ'লে নাম্বাৰটো আনা নাই, একোৱে নাই নাম্বাৰটো। বোলো এইটো নাম্বাৰ লওক। নালাগে দিয়ক, এইটো ভালেই হ'ব। এই নহ'লে সিহঁতে আহিব না। আমচুই বজাৰতে বহুত ইয়াতে এই ডাম্পাৰ ডাবাৰকেইটা গোটেই সোপাই ৰাখিছে, পাহাৰতে ৰাখিছে। লাষ্টত আমি 220 টকা দিলোঁ। সি বম খাই ল'ৰাটোৱে, সেইকাৰণে এনাৰ্জি দেখা এটা আছে সেয়াটো। কম্প্ৰমাইজ নকৰে সি খোৱা বোৱা। এইটো খাই বৈ আবেলিলৈ সি বল খেলিব যাব, ফুটবল। আৰু খোৱা কম্প্ৰমাইজ নকৰোঁ। কম্প্ৰমাইজ হয়। এতিয়া গাহৰি দিব আপুনি, তাত দিন-বাৰ চিন-বাৰ নাই, গাহৰি খাব পূৰা। চ' ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু নতুন থাকিলে ফ'ল' কৰিব। বাই বাই।